খাৰবেতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গৰুৰ উপদ্ৰৱ বিনষ্ট কৰিছে শৈক্ষিক পৰিৱেশ দৈনিক প্ৰায় 1 কুৰি গৰু সোমাই বিদ্যালয় চৌহদত গৰুৰ বাবে খেল ধেমালি এৰিছে ছাত্ৰ-ছাত্ৰীসকলে খাৰবেতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গৰুৰ উপদ্ৰৱ দৈনিক প্ৰায় 1 কুৰি গৰুৱে তাণ্ডৱ সৃষ্টি কৰে বিদ্যালয় চৌহদত বিদ্যালয়খন গেট খোলাৰ লগে লগে বিদ্যালয় চৌহদত প্ৰৱেশ কৰে 15 পৰা 20টাকৈ গৰু যাৰ ফলত বিনষ্ট কৰিছে শৈক্ষিক পৰিৱেশ এফালৰ পৰা খাই ধ্বংস কৰিছে গছপুলি কেতিয়াবা যদি খুন্দিয়াই ছাত্ৰ-ছাত্ৰীক আৰু কেতিয়াবা খুন্দিয়াই ছাত্ৰ-ছাত্ৰীৰ চাইকেলত উল্লেখ্য যে খাৰবেতিয়া নগৰৰ একাংশ লোকে এৰি দিয়া গৰু দৈনিক তাণ্ডৱ চলাই শিক্ষা অনুষ্ঠানখনত এৰি দিয়া গৰুক লৈ অতিষ্ঠ হৈ পৰিছে বিদ্যালয় কৰ্তৃপক্ষই গৰুৰ গৰাকীক বাৰম্বাৰ অৱগত কৰোৱাৰ পিছতো কোনো কাণসাৰ নাই গৰু গৰাকীসকলৰ দৈনিক প্ৰায় 1 কুৰি গৰুৱে বিদ্যালয় চৌহদত তাণ্ডৱ চলাই থকা বাবে জিৰণি সময়ত খেল ধেমালি কৰিবলৈ এৰিছে ছাত্ৰ-ছাত্ৰীসকলে এই খণ্ডত শীঘ্ৰেই আৰক্ষীৰ কাষ চাপিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে খাৰবেতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষই আসলতে আমাৰ পৰীক্ষাৰ সময়ছোৱাত এতিয়া পৰীক্ষা দুটা ক্লাছৰ পৰীক্ষা শেষ হৈছে গতিকে গেটখন খোলা আছে কাৰণে গৰুবিলাক সোমাই আহে তথাপি এই গৰুবিলাক ওচৰ চুবুৰীয়া আমাৰ স্কুলৰ ওচৰ চুবুৰীয়াৰে মই বাৰে বাৰে তেওঁলোকক বহুতবাৰেই কৈছোঁ গৰুবিলাক বান্ধি থোৱাৰ কথা কিন্তু তেওঁলোকে সেইটোত মান্তি হোৱা নাই এৰি থৈ দিয়া গৰু গতিকে আমি গৃহস্থ বিচাৰি যোৱাটো টান হৈ পৰিছে গতিকে এই ক্ষেত্ৰত আমি প্ৰশাসনৰ হয়তো সহায় ল'ব লাগিব আৰু এই ক্ষেত্ৰত আমি যোৱা 4 দিন আগতে AssamNewsৰ এখন মিটিং বহিছিল তাতো আমি আলোচনা কৰিছোঁ আৰু আমি এই সম্পৰ্কে ISৰ থানাৰ OCৰ লগত আমি আলোচনা কৰিম হয় গৰুবিলাক সোমোৱাৰ পিছতো আমাৰ অশান্তি বেছি হয় তাতকৈ দুটা ডাঙৰ গৰু আহে সেইকেইটাইতো আমাৰ কোনো খেদিলেও বাহিৰলৈকে যাব নোখোজে গতিকে অসুবিধা যথেষ্টখিনি হৈছে গতিকে সেইকাৰণে আমি AssamNewsটো আলোচনা কৰিছিলোঁ যাতে এই গৰুখিনিৰ কিবা এটা ব্যৱস্থা কৰিব পাৰোঁ আৰু গেটখনত আচলতে আমি তলৰ ফালে ভৰি সোমাই যোৱাকৈ এখন তলত নেট দিয়া হৈছিল কিন্তু সেইখন নষ্ট হৈ যোৱাৰ পিছত আমাৰ এই গৰু সোমোৱাৰ ব্যৱস্থাটো এতিয়া বেছি হৈছে হয় কিন্তু গৰুবিলাকে ভিতৰত সোমোৱাৰ পিছত এটা পৰিৱেশ নষ্ট হৈছে সেইটো সঁচা কথা আৰু সেইকাৰণে আমি AssamNewsটো এই বিষয়টো আলোচনা কৰিছিলোঁ যাতে গৰুখিনি আমি বাহিৰত থৈ গাৰ্জেনবিলাককো সচেতন কৰি গৰুবিলাক যাতে ইয়াত নাথাকে আৰু সেই গাৰ্জেনসকলক মাতি আনি যাতে আমি জনাব পাৰোঁ কিন্তু গাৰ্জেন আচলতে আমি বিচাৰিয়েই নাপাওঁ ক'ত আছে তেওঁলোক মালিকবিলাক